নমস্কাৰ এটা অন্য ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো আপোনালোকে য'ত চাই আছে ইউটিউবত থাকিলে শ্বেয়াৰ কৰি দিব বা ফেচবুক পেজত যদি চাই আছে মস্তি উইথ মানস শ্বেয়াৰ কৰি দিব ভাল লাগিলে শ্বেয়াৰ কৰিব আজি এটা এনেকুৱা টপিকৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ ফুৰিব যাই আছিলোঁ তাৰমানে এইকেইদিন ফেচবুকত ইমান দেখি আছোঁ এটাই বস্তু এইখিনিত দিছোঁ এইখিনিত চাই লওক এই বস্তুটো বহুত হাল্লা হৈছে লৈ ফেলাই আছোঁ ফেচবুকত ইমান এটা বস্তু ভাইৰেল হৈ আছে এইকেইদিন এই দেখা পাইছোঁ ফটোখন ইফালে দিছোঁ চাই ল'ব তাৰমানে কি ক'ম আৰু ইমানেই ভাল নাই ইমানে ধোৱা তুলসীৰ পাত নাকেলা হা ইমানে ধোৱা তুলসীৰ পাত আমি তাৰমানে মোকো ধৰি কৈছোঁ বাৰু আমি ইমানেই ভাল নাই হা আকৌ লেতেৰাই নাই নেকি আমাৰ মাইণ্ড ইমান ফ্ৰেছ ইমান ভাল আৰে কেলা তহঁতৰ কি বুকুত নাই নেকি হা বুকুত নাই আৰে আমি ময়ো দাঙি দিওঁ ৰ আমাক অলপ জুম কৰি দিচোন জুম কৰি দি অলপ ভাইৰেল কৰ আমাকো অলপ ভাইৰেল কৰি দি হা এইখিনিৰ কাৰণে ইমান ৰাষ্ট্ৰীয় উদ্যান কিবা মাকতাং কিবা তহঁতৰ কি নাই নেকি নে তলে ওপৰে চব ফুৰাই দিয়া হা এইবিলাক বস্তুৰ ওপৰত মেইন কথা মই মানুহ ইমান চিৰিয়াছ নহয় মই মানুহটো ইমান চিৰিয়াছ নহয় যোনে মোৰ ইউটিউবত ভিডিঅ' চাই বা পেজত চাই আছে মই জানে আৰু মোৰ যদি কোনোবা লগৰ কোনোবাই চাই আছে বা গাঁৱৰে হওক কোনোবাই চাই আছে মোক জানে মই ইমান চিৰিয়াছ ল'ৰা নহয় এটা কথাত ক'ব গ'লে ফটুৱা এটা কথাত ক'ব গ'লে পূৰা ফটুৱা আৰু ইমান চিৰিয়াছ পাৰ্চনে নহয় মই গতিকে কি ক'ম এনেকুৱা হ'ব নালাগে সীমা থাকে চব বস্তুৰে একোটা সীমা থাকে যদি সীমাটো অতিক্ৰম কৰে ভাল নালাগে আৰে কেলা কিবা আৰু কাৰণত কাৰোবাৰ কিবা এটা হৈছে ইমান হেৰি হ'ব লাগেনে আমিবোৰতো নকওঁ আমি আমাৰ একোটা শ্বেয়াৰে একোজন মানুহৰ অলপ মোবাইলটো এনেকৈ ধৰিবা ভাইটি এনেকৈ ধৰিবা একোটা শ্বেয়াৰে এজন মানুহৰ জীৱন বৰবাদ কৰিব পাৰে আৰু একোটা লাইভ বনাব পাৰে এতিয়া মই ভিডিঅ'টো বনাই আছোঁ যদি ইউটিউবত চাই আছে হওক বা ফেচবুক পেজতে চাই আছে যদি আপোনালোকৰ একোটা শ্বেয়াৰে মোৰ লাইভ বনাই দিব পাৰে মান্থলি আহি যাব পাৰে ভালকৈ মোটাকৈ কিন্তু সেই কিছুমান বস্তু আৰু আমাৰে একোটা শ্বেয়াৰৰ কাৰণে মানুহৰ বহুত বেয়া বিঘ্নি ঘটিব পাৰে চব বস্তুৰে একোটা সীমা থাকে মই কি কথা ক'ব গৈ আছোঁ আপোনালোকে এইফালে চাওক মই ফটোখন দিছোঁ ইফালে দি চাওক কেলা আমাকো ভাইৰেল কৰি দিবি না এতিয়া দেখোচোন নে হা আমাকো ভাইৰেল কৰি দিবি না স্ক্ৰীনশ্বট মাৰি ইমান হ'ব নালাগে কিবা কাৰণত এইখিনি কি হৈছে ছানচিল্ক শ্বেম্পু এইখিনি চাই আছে নাই ফেচবুকত হা ফেচবুকত দেখা পাই আছিলি নে ছানচিল্ক শ্বেম্পু আৰে ভাই এখন মানুহৰ ঘৰত এইটো টপিক বাৰু ছানচিল্কটো বেলেগ দিন মই হেৰি কৰিম এইটো ওপৰতে কওঁ তহঁতৰ নাটখাই নেকি মালটো তাৰমানে হা এই যি চেলফিটো দিছি এখেতে বাৰু কিবা কোনো ইমান ধোৱা তুলসীৰ পাত নহয় মই ইমান শ্বেয়াৰ কৰা দেখিছোঁ মোৰ কিছুমান চিনাকি মানুহ আছে তহঁততো এটাও খচ্চৰ আছে ৰাতি 2-3টাক লাগি কিজানি ফটো খুজি হাইৰাণ হৈ যায় তহঁতে হট চিলি আনলগা হ'ব এই নহয় তহঁতৰ ডাইলগ আৰু খাটৰা ডাইলগ দে তহঁতে হোৱাটছআপত এইখিনিতো এখেতেতো বহুত সৰু কথা কৈছে ভাই এইখিনি বহুত সৰু কথা কিন্তু ইমান ধোৱা তুলসীৰ পাত কিন্তু ইয়াতে যিমানে এই 100%ৰ ভিতৰত 95% এই ৰেড হট চিলি বিচাৰে ৰাতি হ'লে হোৱাটছআপত গম পাইছে কোনো ইমান ধোৱা তুলসীৰ পাত নহয় আমিও মোকো এতিয়া কমেণ্টত ক'ব নালাগে তই ইমান ভাল নহয় এতিয়া ময়ো ভাল নহয় মই একবাৰতে কৈছোঁ মই ইমান চিৰিয়াছ পাৰ্চনে নহয় যদি মোৰ কোনোবাই চিনাকি মানুহ চাই আছে ভিডিঅ'টো সিহঁতে ভালকৈ জানিব যে মই ইমান চিৰিয়াছ পাৰ্চনে নহয় এক নম্বৰতে ফটুৱা গম পাইছা মোবাইলটো অলপ এনেকৈ ধৰাচোন ঠিক আছে না হেৰি হৈছে ভালকৈ উঠি আছে না গতিকে অলপ বস্তুবিলাক সীমা অতিক্ৰম নকৰাকৈ কৰিব লাগে ভাল লাগে আৰু পৰ্টেলবিলাকতো কি ক'ম এই বাপৰে হট চিলি যেন লাগিব তোমাৰ ৰেড নাইটিটোৱে এই কি ধুনীয়া বক্তৃতা আৰু তহঁতৰ কিবা এটা পালি হ'ল তহঁতৰ একেবাৰে এই 5 টকাৰ বস্তু একেবাৰে 10 টকাৰ কৰি দিয়া গতিকে চব বস্তু অলপ হেৰি কৰিব যোনবিলাক বস্তু শ্বেয়াৰ হ'ব লাগে সেইবিলাক নহয় যোনবিলাক বস্তু শ্বেয়াৰ কৰিব নালাগে সেইটো কৰি মোকো ভাল বুলি নকওঁ ময়ো কৰোঁ তাৰমানে আমাৰ এনেকুৱা কথা কিন্তু এনেকুৱা থাকে কোনো ইমান ধোৱা তুলসীৰ পাতো নহয় ভাল লাগছে অলপ ফুৰিব আছিলোঁ এইফালে ৰাস্তাটো দেখাই দিয়া আমাৰ এইবিলাক ৰাস্তা হ'ল আজি 3-4 বছৰমান হ'ল বাপৰে বহুত বছৰৰ মূৰত ৰাস্তা পাইছোঁ এনেকুৱা ভাল লাগিছে
চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতো একোটা ৰাস্তা আছে, খালি কি মই ফেচবুকত এইকেইদিন ইমান দেখি আছোঁ কেলা চবেই এনেকৈ আছোঁ। এই ৰেড হট চিলি একদম মানে গৰম জলকীয়া কেলাৰ বেলেগ কাম নাই আৰু মাথা একেবাৰে খাৰাপ হৈ যায় কিছুমান বস্তু দেখা পালি। অলপ বস্তুবিলাক সীমা অতিক্ৰম নকৰাকৈ বস্তুবিলাক থাকিব লাগে, সীমিত থাকিব লাগে, ইমান নহয় আৰু কি ক'ম আৰু। হ'ব দে আৰু ভাল লাগলি শ্বেয়াৰ কৰা যেতিয়া কৰিব আৰু এনেকৈ কৰিলেই ভাল লাগে। আকৌ মই কৈছোঁ নহয়, একোটা শ্বেয়াৰে আমাৰ লাইফো বনাই দিব পাৰে আৰু একোটা শ্বেয়াৰে মানুহৰ বৰবাদো কৰি দিব পাৰে জীৱন। গতিকে বস্তুবিলাক ইমান কৈ নাথাকোঁ। হ'ব দক, বাই বাই। পেজত চাই থাকিলে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰো মন যায় নহয় ঠাচ চাল ল'বা। দে হ'ব দক, বাই বাই।